হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? মই পৰি অসমীয়া পাকঘৰ চেনেলটোৰ পৰা কৈছোঁ আৰু যিসকল নতুনকৈ আহিছে সকলোকে আদৰণি জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো লাইক, কমেণ্ট বা শ্বেয়াৰ নাই কৰা, ছাবস্ক্ৰাইব নাই কৰা, সকলোৱে কৰি দিব। কেতিয়াবা সৰু সৰু টিপছবিলাক দি থাকিম, আপোনালোকে চাব পাৰিব। মই আজি এটা বিস্কুট বনাব লৈছোঁ। বিস্কুটটো কেনেধৰণেনো বনাওঁ আপোনালোকৰ আগত দেখাব লৈছোঁ। চাই থাকিবচোন ভিডিঅ'টো শেষৰলৈকে আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব। আৰু যদিও কিবা মোক কওঁতে ভুল হয়, কিবা যদি নাজানিছোঁ, সকলোখিনি মাফ কৰি দিব খালি আপোনালোকে। আহকচোন মোৰ ভিডিঅ'টোলৈ যাওঁ, কেনেকৈ কি কৰিছোঁ তাকে আপোনালোকৰ আগত মই দেখাব লৈছোঁ। ঠিক আছে, চাই থাকক আপোনালোকে। গামলাত এতিয়া প্ৰথমতে এয়া লৈছোঁ ময়দা, এয়া ৰিফাইন, এয়া খিচমিচ মই লাষ্টত দিম, এয়া চেনি মই মিক্সিত গুড়ি কৰি ল'ম আৰু গাখীৰ দিম আন্দাজমতে, আপোনালোকে চাব। কাৰণ মই ভিডিঅ'টো এনেকৈ কৰি দেখাব পৰা নাই মানে কি, মই এখন হাতে মোবাইলটো ধৰি থাকিবলগীয়া হৈছে, সেইটো কাৰণে। ঠিক আছে, চাই থাককচোন বাৰু কেনেকৈ মই যিমান পাৰোঁ দেখাবলৈ চাম আপোনালোকক। এয়া 1 বাতি ময়দা মই লৈছিলোঁ, দেখিছে আপোনালোকে। আৰু এয়া হৈছে ৰিফাইন, দেখিছে আপোনালোকে। আৰু মই চেনিখিনি এতিয়া এয়া চেনি, দেখিছে আপোনালোকে। চেনিখিনি মই মিক্সিত গুড়ি কৰি ল'ম। চাই থাকক আপোনালোকে। এয়া মোৰ চেনি গুড়ি হৈ গ'ল, মই মিক্সিত দি ল'লোঁ চেনিখিনি। তেতিয়া ধৰক খিচখিচিয়া হৈ নাথাকে, মই পাউডাৰ কৰি লৈছোঁ। এতিয়া মই এই চেনিখিনি ইয়াত দি দিম। এতিয়া মই লৈছোঁ গাখীৰ। গাখীৰটো দিবও পাৰে, আপোনালোকে নিদিবও পাৰে, গাখীৰটো সোৱাদ অনুযায়ী দিয়া হয়। আৰু খালি মই ইয়াত বিস্কুটটো যেতিয়া দিম, মই কালজিৰা দিবও পাৰোঁ, নিদিবও পাৰোঁ। আপোনালোকে যদি মন ইচ্ছা কৰে কালজিৰাটো দিব পাৰে ইয়াত। মই খিচমিচো আনি থৈছোঁ, খিচমিচো এটা দুটা দি দিম ভাবিছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। অকণমান নিমখ দি দিছোঁ ইয়াত। আৰু আটা জানুৱাৰী বেকিং বেছিকৈ নিদিলেও হয় ইয়াত, যিহেতু গাখীৰ দিয়া আছে। বেকিং ইমান দিছোঁ, 1 চামুচ পূৰা সম্পূৰ্ণকৈ নিদিব। বেকিংটো প্ৰথমতে নিদিব, গাখীৰ দি সানি ল'ব, তাৰপিছত দিব। মোৰ সনা হৈয়ে গৈছে। সনাটো খালি ভালকৈ সানিব। ইয়াৰ পিছত আপোনালোকে বেলনাত থৈও এইখিনি সানিব পাৰিব। আটা লাডু মঠাটো মঠি ল'ব, কিন্তু বেলনাই দি কেতিয়াও নেবেলিব। বেলনাই দি বেলিলে বিস্কুটৰ শ্বেপটো নল'ব, ফাটি ফাটি যাব। ঠিক আছে, আপোনালোকে চাই থাকক মই কেনেধৰণে কৰিছোঁ, দেখাই থাকিম আপোনালোকক। ঠিক আছে, এতিয়া মই এনেদৰে এখন কাঁহী লৈ এনেকৈ কৰি বাকি লৈছোঁ, এখন ষ্টীলৰ কাঁহী। এই গামলাটোত যিহেতু মঠিবলৈ অকণমান দিগদাৰ হৈছে, এখন কাঁহীত লৈছোঁ। আৰু আপোনালোকে মিশ্ৰণটো মোৰ হৈছে নাই আপোনালোকে নিজেও এনেকৈ কৰি চাব পাৰে। যদি বস্তুটো এনেকৈ কৰি মুঠা খায়, তেতিয়া গম পাব যে এইটো সম্পূৰ্ণ হৈছে, আৰু অলপমান মঠিলেই হ'ব বস্তুখিনি। আপোনালোকক মোৰ যেনেকৈ ইচ্ছা তেনেধৰণে মুঠিব পাৰে। মই এনেধৰণে মুঠিছোঁ, কিন্তু বেলনা মাৰিডাল লৈ কেতিয়াও নেবেলিব, তেতিয়া বিস্কুটটো ভাল নহ'ব, মচমচীয়া নহয় তেনেধৰণে খাবলৈ। এইটো হাতেৰে কৰিব লাগিব অকল। মই বহুত আগতেই বনাইছিলোঁ, এতিয়া বহুত দিন বনোৱা নাই, হ'লেও আজি ট্ৰাই কৰি চাইছোঁ আকৌ বনাবলৈ, আপোনালোকক দেখাবৰ কাৰণে। এয়া মোৰ মিশ্ৰণটো হৈছে। এনেকৈ কৰি হাতেৰে চেপেটা কৰি কৰি এনেকৈ কৰি বনাব। আৰু আধাখিনি আছেই আৰু
আৰু এইখিনি হৈছে। ইয়াত এতিয়া মই শ্বেপ দি কাটিম। আপোনালোকে চাই থাককচোন মই কি ধৰণে শ্বেপটো দিওঁ ইয়াত আৰু কেনেকৈ বনাওঁ। মই এখন কটাৰীয়ে এনেধৰণে টুকুৰা কৰি লৈছোঁ। এনেকৈ কাটি ল'ব আপোনালোকে। নাকাটিলেও আপোনালোকে যি ধৰণে শ্বেপ দিব পাৰে সেই ধৰণেই দিব পাৰে। সৰু কৰিব পাৰে, ডাঙৰো কৰিব পাৰে, নহ'লে গোল গোলো কৰিব পাৰে। আটা লাডুটো যেনেকৈ কৰে, যেনেকৈ লুচি বনায় তেনেকৈ কৰি বুঢ়া আঙুলিটোৰ মাজত এটা শ্বেপ দি দিব আপোনালোকে। সেইটোও এটা বিস্কুটো হয়। চাই থাকক। আৰু মোৰ এইখিনি আছেই শ্বেপ দিবলৈ। বেলেগ বেলেগ ধৰণৰ দিম বুলি ভাবিছিলোঁ। চাওঁচোন কেনেকুৱা ধৰণৰ আৰু শ্বেপ দিব পাৰোঁ মই ইয়াত। এতিয়া মই বৰ্তমান আপোনালোকক দেখাবৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। আৰু এয়া মই অলপ পিছত কৰিম। এইখিনি আপোনালোকক মই দি দেখাওঁ। এয়া মই এতিয়া ইয়াত ভৰাই দিছোঁ। এতিয়া লাইট অন কৰিম। চাই থাকক আপোনালোকে। ইয়াত মই এতিয়া টাইম ছেট কৰি দিম। ইয়াত মোৰ কুকিজত লৈছে টাইমিং 14 মিনিট, টেম্পাৰেচাৰ 160 ডিগ্ৰী। এয়া চাই থাকক। অলপ দেৰি পিছত হ'বই আৰু আবেলি চাহ কাপৰ লগত খাবই পাৰিম চাগে। এতিয়া সময় হৈছে 4টালৈ 15 মিনিট আছে। এয়া লাহে লাহে ফুলিব ধৰিছে আৰু অলপ টাইম লাগিব। দেখিছে? এয়া মোৰ কমপ্লিট হ'লে আৰু ইমান ছেকেণ্ড আছে। দেখিছে? এয়া সম্পূৰ্ণৰূপে হ'লগৈ। দেখা পাইছে আপোনালোকে? বেছি টাইম নাই আৰু চাই থাকক। অলপ পিছত ঠাণ্ডা হ'লেহে ইয়াৰ পৰা উলিয়াব পাৰিম। এয়া মোৰ দেখিছে বিস্কুট হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি মোক কিবা সুধিবলৈ থাকে সুধিব পাৰে। আৰু ইয়াৰ পিছৰটো ভিডিঅ'ত মই কণী দি কেনেকৈ বনাই বিস্কুট সেইটো আপোনালোকক দেখাম। আৰু আজি জনাব খালি। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ বেল আইকনটো দবাই দিব আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে। তেতিয়া মই সৰু সৰু কিছুমান পাকঘৰ টিপছবোৰ দি থাকিম, আপোনালোকে চাব পাৰিব। সেয়া ঠিক আছে।